মানুহ মৰণশীল, গতিকে এই পৃথিৱীখনত আমিনো থাকিম কিমান দিন। থকা কেইদিন হাঁহি ধেমালিৰে পাৰ কৰিব পাৰিলেই সুখী বুলি অনুভৱ কৰিম। আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু লাইক আৰু কমেণ্ট কৰিব নাপাহৰিব দেই। আপোনাৰ জীৱনটো আটাইতকৈ প্ৰয়োজন কি? ঘৰ, টকা নে কাপোৰ? কিবা ক'ব পাৰিব আপুনি? মই জানো নোৱাৰে। কাৰণ আমাৰ এইখিনিদি একোৱেই নহয়। আজিকালি এই দুনিয়াখনত চলিবলৈ আমাক আৰু বহুত প্ৰয়োজন। হয়তো আমি কিবা পাইছোঁ আৰু কিবা নাই পোৱা। মাজে মাজে নিজকে বহুত দুখী সজাইছোঁ। তাকে নকৰিম বা কিয়? আপোনাক বাৰু কোনোবাই দিব পাৰিব? এটা কথা মনত ৰাখিবলগীয়া, তুমি নিজকে যি পাইছা বা যি তোমাক দিছে তাকলৈ তুমি সুখী হোৱা। হয়তো ভগৱানে তোমাৰ কাৰণে কপালত এইখিনিকে লিখিছে বা দিছে। জীৱনটো উপভোগ কৰিব শিকা। চাবা তোমাৰ বহুত আছে, নাই বুলিবলৈ একোৱেই নাথাকে, সকলো আছে। বন্ধু, সময় কেতিয়াও এনেই যাব নিদিবা। যদি কৰিবলৈ তুমি একো কাম নোপোৱা বা বিচাৰি পোৱা নাই, তেতিয়াহ'লে এখন ধুনীয়া কিতাপ মেলিবা। ভাল চিন্তা ভাল মনৰ অধিকাৰী কৰে আৰু সেই অধিকাৰে তোমাক সুখৰ সংজ্ঞা দিয়ে। এনেকুৱা ভুল কাম নকৰিবা যিয়ে তোমাক কষ্ট দিয়ে, কিয়নো এই পৃথিৱীখনত তোমাৰ দৰকাৰ আছে। সুখ দুখ হাঁহি কান্দোন সকলোৰে থাকে। তুমি কেৱল হাঁহিব শিকা, কান্দিবলৈ নহয়। কান্দিলেও কেৱল আত্মীয় এই পৃথিৱী এৰি যোৱাৰ দুখত। কৰ্মবীৰ হোৱা, কষ্ট কৰা। বহি বহি একো সপোন দেখিবলৈ চেষ্টা নকৰিবা। এনেকুৱা সপোন দেখা যিয়ে তোমাক আনৰ সহায় নোলোৱাকৈ পূৰণ কৰিব পাৰা। এনেকুৱা কাম কৰি দেখুওৱা 10 জনে তোমাক প্ৰশংসা কৰিব পাৰে। মা পাপাৰ মনত হাঁহি বিৰিঙাব পাৰে। বন্ধু চেলুট। বান্ধৱী তুমি পাৰিবা। তোমাৰ ওপৰত মোৰ ভৰসা আছে। তুমি এদিন বহুত আগুৱাই যাব পাৰিবা। নিজৰ মনটো বান্ধিব শিকা। চাবা তুমি দিনে দিনে সুখী হৈ গৈ আছা। শেষত ভিডিঅ'টো প্লিজ শ্বেয়াৰ কৰিব নাপাহৰিবা। ধন্যবাদ। জয় আই অসম।